सब चोरों के नाम मोदी 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 कहते তো ৰাহুল গান্ধীক 2 বছৰ জেল আৰু তেওঁৰ এমপি পদৰ পৰা যেহেতু বহিষ্কাৰ কৰা হৈছে সো সকলোৱে গম পাইছে তো তেওঁৰ জেল কিয় হৈছিল তো সেইটো অলপ শৰ্টকে কৈ দিছো আৰু ডিসকুৱালিফাই কেনেকৈ তেওঁ কৰিছে তো সেইটো অলপমান কৈ দিম মই ভিডিঅ'টোত ৰাহুল গান্ধী মানে 2019 ৰ ইলেকশ্যনৰ সময়ত তেখেতে মানে এখন সভাত কৰ্ণাটকৰ এখন সভাত মানে এটা বক্তব্য মানে ৰাখিছিল তেখেতে তো তেখেতে কৈছিল যে সববিলাক মানে মোদী উপাধিৰ মানুহবিলাক কিয় মানে চুৰ হয় মানে মোদী উপাধিৰে মানুহবিলাক কিয় চুৰ হয় তো তেখেতে নীৰৱ মোদী ললিত মোদী তো এনেকৈ কৈছিল আৰু তো যদিও মানে তেখেতসকলক কৈছিল তথাপি অলপ মানে যেহেতু তেওঁ মোদী উপাধি বুলি এনেকৈ নামটো মানে উচ্চাৰণ কৰিছিল তো তেখেতে মানে অলপ কোনোবা নহয় কোনোবাখিনিত মানে অলপমান এনেকুৱা লাগিছিল যে তেখেতে আমাৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অলপ আঙুলিয়াইছে তো সেইখিনিতে মানে কিছুমান লোকেল যাৰ মোদী উপাধি বা তেতিয়া মানে গুজৰাটৰ কিছুমান এমএলএ মানে তো তেখেতৰ ওপৰত ডেফেমেশ্যন কেছ এটা মানে লগাইছিল ডেফেমেশ্যন কেছ মানে আপোনাৰ মানহানি কেছ এটা লগাইছিল তো মানে যদিও মানে ন্যায়াধীশে তেখেতক কৈছিল নে ক্ষমা খুজিব মানে নটিচ বাৰে বাৰে পঠাইছিল তেখেতে কিন্তু সেইটো গুৰুত্ব নিদিলে তো ক্ষমাও খুজিলে তো সেইকাৰণে মানে তেখেতৰ 2 বছৰ জেল হ'ল আৰু 24 ঘণ্টা নহওঁতে মানে এমপি পদৰ পৰা গুচালে তো এটা এমপিক বা মেম্বাৰ অফ পাৰ্লিমেণ্টক যদি ডিসকুৱালিফাই কৰিব লগা হয় তেখেতৰ পদৰ পৰা নিজৰ পদৰ পৰা তেতিয়া মানে কিছুমান নিয়ম আছে তো ধৰক কোনোবা যদি বেংক্ৰাফ্ট হয় বা কিছুমানে স্কেম কৰে বহুত টকাৰ বা কিছুমানে যদি মানে ফেক যদি সিটিজেনশিপৰ আইডি লৈ পেলাই যদি পাৰ্লিমেণ্টত আছে পুৰক মানে নিজৰ পদৰ পৰা পদত্যাগ কৰাই বা নিজ বহিষ্কাৰ কৰা হয় পাৰ্লিমেণ্টৰ পৰা সো হেনেকে বহুত নিয়ম আছে তাতে এটা নিয়ম আছে আৰু মানে ধৰক এটা 10 শিডিউলৰ ভিতৰত এখন আমাৰ এক্ট আছে তো ৰিপ্ৰেজেন্টেশন অফ দা পিপল এক্ট 1951 তো এইখন এক্টৰ আন্ডাৰতে মানে ৰাহুল গান্ধীৰ যোনটো পদ সেইটো পদটোৰ পৰা তেখেতক গুছোৱা হৈছিল ৰিপ্ৰেজেন্টেশন অফ দা পিপল এক্ট 1951 ৰ আন্ডাৰত বেলেগ বেলেগ সেকশন আছে লাইক 81 সেকশন 81 তো সেকশন 81 ৰ আন্ডাৰত কেনেকুৱা যদি ধৰক কোনোবা মানে এটা কমিউনিটিক ৰিপ্ৰেজেন্ট কৰি আছে কোনোবা এমপি বা এমএলএ ধৰক কোনোবা যদি ধৰক এটা দুটা কমিউনিটিৰ মাজত বা দুটা ফৈদৰ মাজত যদি কোনোবাই এখন কাজিয়া লগাব সৃষ্টি কৰিছে ঘোষ লৈছে তো সেই ঘোষ লোৱা মানুহজনক মানে তাৰ পৰা সেকশন 81 আন্ডাৰত মানে গুছোৱা হ'ব নিজৰ পদৰ পৰা দেন সেকশন 82 যোনটো আছে তো সেইটো পদত মানে কিছুমান খাদ্যৰ সামগ্ৰী যেটা ট্ৰেডিঙৰ টাইমত বা হোৰ্ডিং কৰাব মানে ধৰক কিছুমান টকা পইচা এইফাল কৰিব বা মাৰিব কোনোবা মাজতে মানুহৰ হয় বা মাজতে থাকি পেলাই কিছুমান পইচা এইফাল কৰিব 82 আন্ডাৰতো মানে গুছোৱা হয় তো ৰাহুল গান্ধীৰ কেছটো আছিল আপোনাৰ সেকশন 83 মানে সেকশন 83 আন্ডাৰত মানে যদি ধৰক পাৰ্লিমেণ্টৰ মেম্বাৰ অফ পাৰ্লিমেণ্টৰ যদি 2 বছৰ বা 2 বছৰতকৈ বেছি জেল হয় তেতিয়াও মানে সেই পদটো মানে তেওঁ এৰিব লাগিব বা তেওঁ বহিষ্কাৰ কৰা হ'ব সেই পদটোৰ পৰা তো সেইকাৰণে মানে ৰাহুল গান্ধীক মানে এই পদটোৰ পৰা গুছোৱা হৈছে বা বহিষ্কাৰ কৰা হৈছে তো এইটোৱে নিয়ম তো ভিডিঅ'টো এইখিনি আছিল শৰ্ট ভিডিঅ' এটা আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিছোঁ মই এইখিনি তথ্য আগতে গম পোৱা নাছিলোঁ মই অলপ ষ্টাডি কৰাৰ পিছতে গম পালোঁ তো কিবা যদি মই ভুল হৈছে ক্ষমা কৰি দিব আৰু ভিডিঅ' যদি ভাল লাগিছে প্লিজ ভিডিঅ'টো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি